বিভিন্ন নমস্ক ব্যক্তিসকল, গণ্য সামাজিক কামত লিপ্ত থকা আমাৰ গণ্যমান্য ব্যক্তিসকল, বিভিন্ন গাঁৱৰ পৰাও ইয়াত উপস্থিত আহিছে আমাৰ গাঁওবুঢ়াসকল, আমাৰ যুৱ BPFৰ কৰ্মীসকল, মাতৃ অমেনুঞ্চল মহিলাসকলৰ BPFৰ কৰ্মী বন্ধুসকল আৰু সকলো নমস্ক ব্যক্তিক লৈ ইয়াত উদযাপন কৰিবলৈ লোৱা এই সভাত উপস্থিত হোৱা সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু প্ৰণাম জনাইছোঁ। আৰু এইটো মঞ্চৰ পৰাই মই অনুভৱ কৰিব পাৰিছোঁ বা আমি সকলো অৱগত যে BTC জন্ম হোৱাৰ মূল কাৰণটোৱে এই BTC অঞ্চলৰ নামনি অসমৰ এই নামনি অঞ্চলত বিশেষকৈ 4টা ডিষ্ট্ৰিক্টত সকলো ৰাইজক লৈ সামাজিকভাৱে অৰ্থনৈতিকভাৱে আৰু পলিটিকেলি অগ্ৰাধিকাৰ দিবৰ কাৰণে BTCৰ চুক্তি হৈছিলে আৰু আমি 17 বছৰত প্ৰায় 17 বছৰত আমি একেলেঠাৰিয়ে দিন ৰাতি কাম কৰি পেলাই আমি আজি BTC আজি দৃশ্য এই দৃশ্য আমি সকলোৱে প্ৰতিফলন কৰি পেলাই আজি BTCক আমি গঢ় দিবলৈ আমি সক্ষম হৈছোঁ। আপোনালোকৰ সকলোৰে সহযোগত সকলোৰে মনোকামনাত আমি আগন্তুক দিনত BTC উজ্জ্বল BTC শক্তিশালী BTC পলিটিকেলি সামাজিকেলি আমি আগবাঢ়ি যাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈ পেলাই প্ৰত্যেক বছৰতে আমি এই নমস্ক আজিৰ দিনটোত 10 ফেব্ৰুৱাৰী গণতান্ত্ৰিকেলি আমি যদিওবা ভাৰতবৰ্ষ স্বাধীন হোৱা বহুত বছৰ হ'ল, এই বছৰৰ ভিতৰত অন্যতমভাৱে 2003 এই 10 ফেব্ৰুৱাৰীৰ পৰাহে আমি যেন সামাজিকভাৱে পলিটিকেলিভাৱে অৰ্থনৈতিকভাৱে আমি এটা স্বাধীনতা আমি পাইছিলোঁ। সেইটো আমি চবে অনুভৱ কৰিবলৈ আমি BTC সহযোগৰ সকলোৱে আমি অনুভৱ কৰিছোঁ আৰু এই দিনটোক সাংবিধানিকভাৱে বদলেণ্ড একৰ ডে হিচাপে সকলো নামনি অসমৰ প্ৰত্যেকটা চুকে কোণে ৰাইজে এইটো উদযাপন কৰি আহিছে। আগন্তুক দিনতো উদযাপিত হৈ থাকিব। যোৱা 2020ৰ পৰা কিছুমান ৰাইজক কিছুমান ৰাইজক মিছা প্ৰপাগাণ্ডা কৰি পেলাই 2003 এই 10 ফেব্ৰুৱাৰী এই মহৎ বৃহৎ সাংবিধানিক এই চুক্তিটো মৰ্যাদা বিহীন কৰিবৰ কাৰণে কিছুমানে অপচেষ্টা চলাইছিল। আমি যিমান দিনলৈকে BTC শুভাকাংক্ষী হৈ থাকিম, যিমান দিনলৈকে BTC ৰাইজে ইয়াতে থাকিব, অৰ্থনৈতিক সামাজিক আৰু ৰাজনৈতিক আমি শক্তিশালী হ'বলৈ আমাৰ প্ৰত্যেকৰ প্ৰচেষ্টা থাকিব। কিমান দিনলৈকে ঐতিহাসিক BTCৰ এই 10 ফেব্ৰুৱাৰীটো জীয়াই থাকিব আৰু সকলো ৰাইজে একত্ৰিত হৈ এই দিনটো উদযাপন কৰিব। এইটোৱে মই ক'ব বিচাৰিছোঁ আৰু এইখিনি কৈ আজি সুকৰ্মে আমি সকলো ৰাইজক ইতিমধ্যে আমি ইয়াতে দিছোঁ, মাতে কৰিছোঁ। ৰাতিপুৱা ভাগত আমাৰ 8:30 পৰা আমাৰ BTC চুক্তিকাৰী সংগঠনৰ মহিলাই ইতিমধ্যে চেণ্ট্ৰেলি থকা আমাৰ দেৱৰগাঁৱত আমাৰ মাল্টায়াৰ্ছত ইতিমধ্যে এই বডোলেণ্ড চুক্তিৰ কাৰণে বিভিন্নজনে আহুতি দিয়া প্ৰত্যেকজন ব্যক্তিক ফুলেৰে কৰি পেলাই প্ৰাৰ্থনা জনাই পেলাই সকলক ধন্যবাদ দি পেলাই আমি এটা কাৰ্যসূচী সমাপন কৰি আহিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। BTC একৰ ডে সদায় জিলিকি থাকক, BTC সকলে সদায় জিলিকি থাকক। ভাৰতৰ গণতন্ত্ৰত BTC এটা সুকীয়া স্বতন্ত্ৰ এটা অঞ্চল হওক, ৰাজনৈতিক অৰ্থনৈতিক সামাজিকভাৱে আমি উজ্জ্বল হৈ থাকক তাকে কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।